Guys and welcome back to my YouTube channel. BG Vlog লৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনালোঁ guys. এবাৰ আমাৰ ইয়াৰ পাত ছিঙিব গ'ল পাত। সেইকাৰণে আপোনালোকক মই অলপমান দেখাই দিম। এইটো ব্লগটো ইমানো দীঘল নহয়। ইয়াৰ বাবে একো নাই বাৰু। এতিয়া আমি ব্লগটো ষ্টাৰ্ট কৰি দিওঁ। বলক আমি এতিয়া চাকি জ্বলোৱা অলপমান দেখাই দিওঁ। চাওক guys এইবোৰ পাত পুৰা ছিঙিবলৈ ৰেডি। পাত ছিঙিবলৈ ৰেডি। এইখনে আমাৰ বাগানখন পাত ছিঙিব ৰেডি। এইপিনে চাকি জ্বলাবলৈ ৰেডি কৰি আছে। বান্দৰ আছে চাগে সেইপিনে ৰিং ধাং কৰি আছে। এতিয়া চাকি জ্বলাব। এতিয়া আপোনালোকক অকণমান দেখাই দিওঁ মই। চাকি ৰেডি কৰিছে। এতিয়া আমি ইনে দেখাই থাকোঁ আপোনালোকক বাগানখনত। কি ধুনীয়া এডাল বহুত দীঘল হৈ গ'ল। আজি পাত ছিঙিব মানুহ আহিব গাইজ। পাত ছিঙিব মানুহ আহিব। চাই থাকক আপোনালোকে ভিডিঅ'টো অন্তলৈকে। ভাল লাগে যদি এটা লাইকো কৰি দিব গাইজ। চাওক গাইজ কি ধুনীয়া। আজি বতৰটো বহুত ধুনীয়া কৰিছে। সেইবিলাকৰ বেলি ওলাই আছে। বতৰটো বহুত ধুনীয়া আৰু গ্ৰীণ গ্ৰীণ পূৰা ফুল পৰিৱেশ আৰু হেভি পৰিৱেশ। আজি বতৰটো বহুত ধুনীয়া আৰু এইবোৰ সেউজীয়া সেউজীয়া পূৰা গ্ৰীণ 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 দেখিও বহুত ধুনীয়া লাগিছে। আজি পৰিৱেশটোৱে বহুত ধুনীয়া মানে কি ক'ম। এতিয়া আমি চাকি জ্বলাম। কিমান খাব পাৰিম ভাল লাগে তেতিয়া লাইকো কৰি দিব। এতিয়া চাকি জ্বলাই লওঁ। আমি চাকি জ্বলাই লওঁ। চাকি জ্বলাইছোঁ। একদম মনে মনে চাকি জ্বলাই লওঁ। তাৰপিছত গাছ হৈ গ'ল আমাৰ পাত ছিঙা। পাত ছিঙি লৈছে অকণমান। পাত ছিঙা মানুহ অহাই নাই ইমান দেৰি হ'ল। পাত ছিঙা মানুহ অহাই নাই গাইছ। এতিয়া দুকপিমান ফটো মাৰি লওঁ। হৈ গ'ল। আপোনালোকে ফটোখিনি কেনেকুৱা লাগিলে কওক গাইছ। এতিয়া আমি অলপমান ৰখি দিওঁ। পাত ছিঙা মানুহখিনি বোলে আহি আছে। আমি এনেই ৰখি থাকোঁ ইয়াতে। আপোনালোকক অকণমান আমাৰ বাগানখনৰ জেগাবোৰ দেখাই দিওঁ। বাগান আমাৰ এইখনত বাগান আছে। বাগান কুঁৱা এটা আছে গাইছ। সেইপিনে এতিয়া আছে বাগান। আমাৰ বাগান এইখন আমাৰ বাগান। এতিয়া চিনেমেটিক শ্বট এটা চাই লওক। আমি এতিয়া ৰাস্তাত আপোনালোকক লগ পাম। বলক গাইছ আমি যাবলৈ ওলাইছোঁ। এতিয়া হাবি মাজত গোটেই বাগানখন। এইখন ইয়াৰ পৰা বাগানখন চাই লওক। এইখন বাগানখন বলক এতিয়া আমি যাওঁ।
গাইছ আমি গৈ থাকোঁ এতিয়া পাপাও আহিলে এইটোৱে আমাৰ বাগানৰ ৰাস্তা আমি এতিয়া ঘৰলৈ পাই গ'লোহি এতিয়া আমি এই ভিডিঅ'টো সমাপ্ত কৰি দিওঁ এই ভিডিঅ'টো চাই ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু অলপো বেয়া লাগিছে যদি ভিডিঅ'টো ডিছলাইক কৰি দিব তেতিয়াহ'লে এই ভিডিঅ'লৈ সমাপ্ত মাৰিলোঁ ইটো ভিডিঅ'লৈ আপোনালোকক আকৌ লগ পাম বাই বাই গাইছ